মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী শিৱৰাত্ৰি। শিৱৰাত্ৰি বুলি বনজিত মই ছুটিখন লৈ অকণমান ওলাই আহিছোঁ, বোলো কোনপিনে কি পৰিৱেশ চলিছে অকণমান চাই আহোঁ। আৰু এয়া চাওক, পূৰা শিৱৰাত্ৰিৰ আয়োজন চলিছে। আৰু আপোনালোকৰ তাত কেনেকুৱা চলিছে নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু তাৰ পৰা আহি আমাৰ মন্দিৰৰ তাত গ'লোঁ, মানে আমাৰ মন্দিৰত দিনত কৰা নহয়, ৰাতিহে কৰিব, কাৰণ শিৱৰাত্ৰি লাগিছে 8টা বজাৰ পৰা, সেইকাৰণে ৰাতিয়ে কৰিব। আৰু এয়া হৈছে আমাৰ বনজিত, সি কৈ আছে পূৰা সি ঘোটা খাইছে হেনো, তাৰ নিচা লাগিছে। সেইবাবে মই একদম মনে মনে ভিডিঅ' এটা কৰি আছিলোঁ, কিন্তু সি যেতিয়া আৰু কেমেৰাটো দেখিলে মানে তাৰ এক্টিং ষ্টাৰ্ট, পূৰা এক্টিং চাওকচোন, তাৰ সি কি পূৰা এক্টিং কৰে। আৰু গধূলি আকৌ ইয়াত আহিলোঁ, আহি পিনে চাকি ধূপ জ্বলাই ল'লোঁ, বোলো মনৰ আশা পূৰণ হওক, তাত প্ৰাৰ্থনা কৰিলোঁ, পূজা কৰিলোঁ। আৰু এয়া খাই দিলোঁ ঘোটা আৰু প্ৰসাদ। আৰু আপোনালোকে ঘোটা খাইছেনে নাই বাৰু? আৰু ঘৰত আহি দেখোঁ যে বৰ্তা আৰু ঘোটা আনিছে, মানে এইখিনি ঘোটা একদম ইয়াত মানে ভাং চাং মিক্স হৈ আছে চাগে, সেইবোৰ এইখিনিৰে আমি অকণমান খালোঁ। মই, বৰ্তা, ভণ্টি, বৰমা গোটেইকেইটাই আৰু অকণমান খাইছোঁ, কাৰণ বেছি খাব ভয় লাগে, নিচা লাগি যাব পাৰেতো, সেইকাৰণে। আৰু আপোনালোকে খাইছেনে নাই বাৰু ঘোটা আৰু ভাং? আৰু আজিলৈ বাই গাইজ, মোৰ নেক্সট মিনি ব্লগত আপোনালোক সকলোকে লগ পাম, বাই বাই।